যে 1 অক্টোবৰত ইস্যু অফ গেজেট নোটিফিকেশ্যন, নমিনেশ্যনৰ লাষ্ট ডেট হৈছে 8 অক্টোবৰ, স্ক্ৰুটিনিৰ লাষ্ট ডেট হৈছে 11 অক্টোবৰ, উইথড্ৰয়েল অফ কেণ্ডিডেট 16 অক্টোবৰ, পোল ডেট এক্সেক্টলি একমাহ পিছত 30 অক্টোবৰ, ডেট অফ কাউণ্টিং 2 নৱেম্বৰ আৰু 5 নৱেম্বৰৰ ভিতৰত আমি সমগ্ৰ প্ৰচেছটো কমপ্লিট কৰিব লাগিব। ইতিমধ্যে আমাৰ কোভিড প্ৰট'কলৰ হিচাপত আমি গোটেইখিনি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু গোসাইগাঁও চিভিল এডমিনিষ্ট্ৰেশ্যন, গোসাইগাঁৱৰ SDO চিভিল, DEO প্লাছ আৰু হ'ব এই প্ৰচেছটোৰ কাৰণে। আৰু ইতিমধ্যে যিহেতু কোকৰাঝাৰ জিলাৰ আণ্ডাৰত পৰে, কোকৰাঝাৰ সমগ্ৰ জিলাতে মডেল কোড অফ কণ্ডাক্ট লাগি গৈছে, আমাৰ ডিফেচমেণ্ট প্ৰচেছটো আৰম্ভ হৈছে আৰু এতিয়াৰ পৰা আমি যিখিনি আমাৰ ড্ৰাইভছ থাকে সেইখিনি আমি লৈ থাকিম। বাকী বিহিত ব্যৱস্থা আমি পৰ্যায়ক্ৰমে কৰি থাকিম, যেনেকৈ ট্ৰেইনিং যিখিনি দিবলগীয়া আছে, যিখিনি আমাৰ ইলেকশ্যন অফিচিয়েলছ আছে, আৰু এটা গাইডলাইন আহিছে যে ডাবল ভেকচিনেটেড হ'ব লাগে। এই এণ্টায়াৰ প্ৰচেছৰ প্লেনিংটো আমাৰ আৰম্ভ হৈ গৈছে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে আৰু SDO চিভিল গোসাইগাঁৱৰ অধীনত, আৰু আমাৰ প্ৰচেছটো স্মুথলি আমি চলাই লৈ যাম। তাৰ ক্ষেত্ৰত আপোনালোকে গম পায় যে ক্ৰিটিকেল পলিং ষ্টেচন, চেঞ্চিটিভ পলিং ষ্টেচন, এই আটাইখিনিৰ আইডেণ্টিফিকেশ্যন প্ৰচেছটো হৈ আছে, ভালনাৰেবিলিটি মেপিংটো আমি কৰি আছোঁ আৰু যি ধৰণে আমাৰ য'ত যেনেকৈ দৰকাৰ পৰে আমি ছাফিচিয়েণ্টলি ছিকিউৰিটি ফ'ৰ্চেছ মোতায়েন কৰিম। যোগাযোগ আমাৰ ইলেকশ্যন ডিষ্ট্ৰিক্ট হিচাপে যি ধৰণে চলি আহিছে যে টিমছখিনি পঠোৱা হ'ব আৰু আমাৰ যিখিনি কোঅৰ্ডিনেশ্যনৰ দৰকাৰ আছে সেইখিনি ইতিমধ্যে আমি কৰি আছোঁ। কোকৰাঝাৰ জিলাৰ ৰাইজলৈ আৰু কোকৰাঝাৰ জিলাত যিসকল লোক আছে আটাইলৈ মোৰ অনুৰোধ যে যিহেতু কোভিড মহামাৰী এতিয়াও চলি আছে, শেষ হোৱা নাই, ইলেকশ্যনৰ ক্ষেত্ৰত যিখিনি কোভিড প্ৰট'কল মেইনটেইন কৰিব লাগে আপোনালোকে যাতে দায়িত্বশীল নাগৰিক হিচাপে কোভিড প্ৰট'কলখিনি মেইনটেইন কৰে। থেংক ইউ। ডেফিনেটলি আমাৰ ভোটিং পাৰ্চেণ্টেজটো যাতে 100% হয়। যোৱাবাৰ আমাৰ পাৰ্চেণ্টেজ বহুত ভাল আছিলে অসমত যিটো লাষ্ট ইলেকশ্যন হ'ল, আৰু আমাৰ গোসাইগাঁও জিলাৰ ৰাইজক মোৰ বিনম্ৰ অনুৰোধ যে তেখেতসকলে যিসকল ভোটাৰ্ছ আছে আটাইখিনি ওলাই আহি তেখেতসকলৰ ভোটাধিকাৰ সাব্যস্ত কৰে।